Hello everyone, welcome back to my YouTube channel আৰু সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেললে। আজি আমি গৈ আছো চান্দুবি পিকনিক খাবলে আৰু আজি হৈছে 25 ডিসেম্বৰ। সো মেৰি ক্ৰিসমাস। আমাৰ কিবা কইবলে বৰ হাল্লা বনাই আছে। কি কবা? ক্রিসমাস আইলে কি হলিন বাসটো আমাই ন আমাৰ তেলকে বাসে আই পোৱা নাই। ক্রিসমাস আইলে কি হল? Cutting কৰিব লাগিব যোৱা চল যাই লোৱা বাই গতিকে আমি এতিয়া ওলালো চান্দুবিলে। যোৱা বছৰ আপোনালোকক লৈ গৈছিলোঁ এই ৰাস্তাটোৰে ভৈৰৱ কুণ্ডলৈ আৰু এইবাৰ আপোনালোকক লৈ যাম চান্দুবিলৈ। আৰু এইখিনিতে এটা জমনি হৈ গ'ল মাইকটোৰ লগত। ক'ত কি কেনেকৈ হ'ল নাজানো আৰু মাইকটোত যিমান যি কথা ক'লে গান গালেও সৰু বাচ্ছাৰ নিচিনাই মাতকেইটা ওলাই থাকে মাইকটোৰ পৰা। আমি চান্দুবি আহি পাই গ'লো। পইচা চইচা দিব লাগে দেখোন কিবা। তো আমি আহি পালো। হাই আমি আহি পাইছো টাৱাং। বিৰাট ঠাণ্ডা ইয়াতে। বহুত ভাল লগত আহিছে এটা সৰু নানাচা বাচ্চা। কি নাম ইয়াৰ? উইনি। উইনি। হেল্ল'। তাৰে দোকান এখনত পৰঠা আৰু ঘুগুনি খাইছিলোঁ। একদম বটলা লাগিছে খাই। বগৰী এডাল গছ বগৰী এই চাহখিনি যে দেখিছে এই চাহখিনি একদম আনকমন চাহ হয়। আপোনালোকে জীৱনত খাই পোৱা নাই কিজানি। বলক কৈ আছো আগত। এইটো হৈছে মহাৰ বাৰ্থডে কেক। কেকটো খাই লওঁ লগতে। এই চাহখিনি কিহৰ কাৰণে আনকমন, কাৰণ এই চাহখিনিত দিয়া হৈছে নহৰু। আদাৰ সলনি নহৰু দিয়া হৈছে ভুলতে। নহৰু দিয়া চাহ
আৰু এনেও সৰু কুকুৰে সৰু বাচ্চাক বিৰাট ভাল পায় দিয়কচোন ওচৰত দিয়ক আমাৰ বক্স কাৰণ ইয়াতে বক্স আনিব দিয়া নাই বজাব নিদিয়ে গতিকে আমাৰ কোম্পানীতে আনিছোঁ আৰু ইফালে সিহঁতেও বক্স আনিছিলে কিন্তু বজোৱা নাই বজাবলৈ মানা কৰি থৈছে আৰু ইফালে চবে ফটো উঠিছে বেলেগৰ চ' আমি অলপমান ফুৰিব আহিছোঁ এতিয়া বজাব দিয়া নাই কাৰণে একদম ঠাণ্ডা মুণ্ডা পৰিৱেশ হৈ আছে এতিয়া আমি আহিছোঁ নাৱত উঠিবলৈ আৰু ইয়াতে টিকটটো কাটি আমি এতিয়া নাৱত উঠিম তো গাইজ আমি পুৰা ৰেডি লাইফ জেকেট পিন্ধি আৰু এতিয়া যাম আমি নাও আৰু ইয়াৰ নাওখন চলাইছে আমাৰ মহাই পুপুটো এতিয়া চাব নালাগে অঁ ইও আহিছে দেখিছা কি হেল্ল' গাইজ কি কৈছিলা হেল্ল' গাইজ কোৱা আৰু আমাৰ ওপৰত আছে এডাল বগৰীৰ গছ আৰু তলতে বগৰীৰ চাটনি খতম হৈ গ'ল দিয়ক আৰু ভাত চাত খাওঁ এতিয়া আমি আইতা কেনেকুৱা লাগিল পিকনিক আহি ভাল লাগিছে ইমান ধুনীয়া কোনোবাই কিমান খুৱাই নাই নেমু মেইন
তো গাইজ এই বছৰৰ পিকনিকো আমাৰ ইয়াতে কমপ্লিট হ'ল মানে আৰু কাৰণ একো গান চান বজাব দিয়া নাই আৰু 5টা বজাৰ আগতে ইয়াৰ পৰা ওলাব দিছে আৰু তাৰ পৰা ওলাই আমি এতিয়া গৈ আছোঁ বাৰেগাঁও লেক চাবলৈ আমি যদি দেখা পাওঁ আপোনালোককো দেখুৱাম আজি যেহেতু ক্ৰিসমাস তো ইয়াতে তেওঁলোকে ক্ৰিসমাস পালন কৰিছে চাৰ্চ আৰু গিফ্টটো থৈ দিছে দেখিছে য'ত আমি যাম বুলি ভাবিছিলোঁ তাত আৰু যাব নিদিয়ে মানে 4টা বজাৰ পিছত বন্ধ হৈ যায় চ' আমি এতিয়া ঘূৰি আহিব লাগিল তো আমিও দেখা নাপালোঁ বাৰেগাঁও লেক আৰু আপোনালোককো দেখুৱাব নোৱাৰিলোঁ তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই